এজন ৮০ বছৰীয়া বৃদ্ধ দেউতাক তেওঁৰ ৪৫ বছৰীয়া উচ্চ শিক্ষিত পুত্ৰৰ সৈতে তেওঁলোকৰ ঘৰৰ সোফাত বহি আছিল আৰু হঠাৎ এটা কাউৰী আহি তেওঁলোকৰ খিৰিকীত বহিলহি আৰু দেউতাকে পুত্ৰক সুধিলে এইটো কি পুত্ৰই ক'লে এইটো কাউৰী অকণ সময় পিছতে দেউতাকে পুনৰ সুধিলে এইটো কি পুত্ৰই উত্তৰ দিলে দেউতা এইমাত্ৰ মই তোমাক কৈছিলোঁ এইটো কাউৰী অকণ সময় পিছতে দেউতাকে তৃতীয়বাৰৰ বাবে পুত্ৰক সুধিলে এইটো কি পুত্ৰৰ এবাৰ বিৰক্তি অনুভৱ হ'ল আৰু অশান্তিত ক'লে এইটো কাউৰী কিমানবাৰ সুধি থকা একেটা কথাকে অকণ সময় পিছতে দেউতাকে চতুৰ্থবাৰৰ বাবে পুত্ৰক সুধিলে এইটো কি এবাৰ পুত্ৰৰ বিৰাট খং উঠিল আৰু খঙতে ক'লে তুমি একেটা কথাকে মোক বাৰে বাৰে সুধি আছা যে কিমানবাৰ ক'ব লাগে কাউৰী বুলি বুজি নোপোৱা নেকি অকণ সময় পিছতে দেউতাকে তেওঁৰ কোঠালৈ গৈ তেওঁৰ পুত্ৰ জন্মৰে পৰাই খুব সযতনে সাঁচি ৰখা এখন পুৰণি ফটা ডায়েৰী লৈ ঘূৰি আহিল আৰু এটা পৃষ্ঠা উলিয়াই সেই পৃষ্ঠাটো পুত্ৰক পঢ়িবলৈ দিলে সেই পৃষ্ঠাটোত লিখা আছিল আজি মই মোৰ ৩ বছৰীয়া ল'ৰাটোৰ সৈতে সোফাত বহি আছিলোঁ আৰু তেনে সময়তে এটা কাউৰী আহি আমাৰ খিৰিকীত বহিলেহি আৰু মোৰ ল'ৰাটোৱে মোক ২৪ বাৰ সুধিলে যে এইটো কি আৰু মই তাক ২৪ বাৰে উত্তৰ দিলোঁ এইটো কাউৰী বুলি যদিও সি মোক একেটা প্ৰশ্নকে ২৪ বাৰ সুধিছিল মোৰ কিন্তু অকণো অশান্তি লগা নাছিল বৰং মোৰ ল'ৰাটোলৈ বৰ মৰমহে জাগিছিল আৰু মই মৰমতে তাক সাবটি ধৰিছিলোঁ যদি আপোনাৰো পিতৃ মাতৃ বৃদ্ধ হৈছে তেতিয়াহ'লে তেওঁলোকক বুজা বুলি নাভাবিব সৰু সৰু কথাতে খং নকৰিবচোন বৰঞ্চ আৰু বেছি মৰমেৰে আৰু শান্তিৰে কথা পাতক তেওঁলোকে আমাক সমাজৰ এজন যোগ্য ব্যক্তিৰূপে গঢ়িবলৈ গোটেই জীৱন কষ্ট কৰিলে ৰ'দ বৰষুণ গৰম ঠাণ্ডা সকলো আওকাণ কৰি কেৱল আমাৰ কথাহে ভাবিলে যেতিয়া আমাৰ পাল পৰিব আমাৰো দায়িত্ব নহ'বনে তেওঁলোকক সেই একেই মৰম দিবলৈ চেষ্টা কৰাটো গতিকে আহক আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু প্ৰতিশ্ৰুতিবদ্ধ হওঁ যে আমি সকলোৱে আমাৰ মা দেউতাক যিমান পাৰি ভালদৰে সেৱা কৰিম তেওঁলোকক ভাল ব্যৱহাৰ কৰিম আৰু মৰমেৰে কথা পাতিম এই ভিডিঅ'টিৰ জৰিয়তে মই কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰতিগৰাকী ব্যক্তিৰে মা দেউতা কুশলে থাকক সুস্বাস্থ্যৰ সৈতে নিৰোগী হৈ থাকক এই আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা মই দানবিতা ভাৰদ্বাজে বিদায় লৈছোঁ পুনৰ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক নিজৰ যতন লওক কিপ স্প্ৰেডিং স্মাইলছ এণ্ড কিপ স্প্ৰেডিং হেপিনেছ ধন্যবাদ